আগন্তুক ৰঙালী বিহু সমাগত। তাৰ উপলক্ষে প্ৰত্যেকজন শিল্পী সাজু হৈ উঠিছে। তাৰ মাজতে ভৃগু কাশ্যপ ডাঙৰীয়াক এজন সাংবাদিকে প্ৰশ্ন কৰাত ঋতু কলিতাৰ সম্পৰ্কত তেখেতেনো কি মন্তব্য আগবঢ়ায় আপোনালোককো শুনাওঁ আহকচোন। ঋতু কলিতা সামাজিক মাধ্যমত যথেষ্টখিনিতো আগৰণুৱা হৈ আছে। ৰাইজৰ হকে সদায় মাত মাতি আহিছে তেওঁ। এইবাৰ শিল্পীৰ মাননিক লৈ পেলাইও তেওঁ কিছু কথা মন্তব্য আগবঢ়াইছিল, যাৰ বাবে তেওঁ থানাৰ দুৱাৰ গচকিব লগা হ'ল। দুটা এটা অশ্লীল শব্দ তেওঁ কৈছিলে। সেইটোক লৈ পেলাই মই এটা ইণ্টাৰভিউ তেওঁ লৈছিলো। তেওঁ কিন্তু ৰাইজৰ আগত ক্ষমাও বিচাৰিছিলে যে মই দুটা এটা অশ্লীল শব্দ মই স্বীকাৰ কৰিছিলো, মই মানি লৈছো, বা মই অলপ সুৰা ৰাগিত আছিলো, মই বেয়াকে কৈছো, মই সদৌ ৰাইজৰ আগত মই ক্ষমা প্ৰাৰ্থী। তেওঁ ক্ষমাও খুজিছিলে। কিন্তু বিগত কিছুদিন আগতে আপোনালোকক কিন্তু তেওঁৰ লগতে একেখন মঞ্চতে আমি দেখিবলৈ পাইছিলো। এই ক্ষেত্ৰত আপোনাৰ ব্যক্তিগত অনুভৱ কি, আপুনি কি ক'ব? প্ৰথমৰ প্ৰাথমিক কথাটো হ'ল, আমাৰ সংবিধানখনে প্ৰত্যেকজন নাগৰিককে সমালোচনা কৰাৰ অধিকাৰ, বাক স্বাধীনতা বোলা বস্তু এটা দি থৈছে। নিশ্চয়। কিন্তু সেই বাক স্বাধীনতাটো যদি কেতিয়াবা অশালীন ভাষা ৰূপে পৰিগণিত হয়, সেয়া লাগিলে তেখেত মোৰ ব্যক্তিগতভাৱে চিনাকি ঋতু কলিতাই নহওক, সেয়া লাগিলে মোৰ প্ৰিয় বন্ধুজনেই নহওক, সেয়া লাগিলে মোৰ আন কোনোবা মোৰ প্ৰিয় মানুহেই নহওক কেলে, মই তেখেতৰ যিটো প্ৰতিবাদী সত্তা, সেই প্ৰতিবাদী সত্তাটো যদি আশালীন আৰু অসাংবিধানিক হয়, তেতিয়াহ'লে মই সেইখিনি কথাৰ সপক্ষে কেতিয়াও তেখেতৰ সপক্ষে মাত নিদিওঁ। কিন্তু শুনি লওক। গতিকে মই যিহেতু তেখেতে ভুলক্ৰমে, আৰু মানুহে চাওক, চৰকাৰে মানে ঘৰৰ ভিতৰত মদ খাব পাৰে বুলি কথা এষাৰ মানে স্বীকৃতি দিয়াৰ বাবে ঘৰত মদটো খাই ফেচবুকটো থকাৰ কাৰণেই তেখেতে আহি পেলাই যি টি কথা কব ৰাইজৰ আগত, গোটেই ফ্ৰেটাৰ্নিটিটোক ধৰি পেলাই, আৰু সেইখিনি কথাটো ধৰি লওক ফ্ৰেটাৰ্নিটিৰ যদি তেখেতে কোনোবা এজন ব্যক্তিৰ প্ৰতি ব্যক্তিগতভাৱে সেইখিনি আক্ৰমণাত্মক মন্তব্য আগবঢ়াইছিল, সেই ব্যক্তি বিশেষে তেখেতে যদি নামটো কলে হয়, তেতিয়াহ'লে চাগে বেছি ভাল আছিলে বুলি মই ভাবো। কাৰণ গোটেই ফ্ৰেটাৰ্নিটিটোৰ কথা তেখেতে এটা অসাংবিধানিক অশালীন ভাষাৰে গালি দিছে। গতিকে সেইটোৰ প্ৰতিবাদত গোটেই ফ্ৰেটাৰ্নিটি কৈছে, আৰু মই ফ্ৰেটাৰ্নিটিটোৰ লগত সদায় আছো। কিন্তু এতিয়া তাতকে আগত মোৰ তেখেতৰ লগত, তেখেতে সেই মন্তব্য কৰাৰ আগত মোৰ তেখেতৰ লগত ব্যক্তিগত চিনাকি। আপোনাক একেখন মঞ্চত কিন্তু আমি দেখিবলৈ পাইছিলো। বহুত একেখন মঞ্চকে একেখন গানতো দেখিবলৈ পাব, এটা নহয় দুটা গানত আছে তেখেত মোৰ লগত। তাতকে সেইখিনি সময়ত বা তাতকে আগতো তেখেতে সেইখিনি কথা কোৱা নাছিল। নিশ্চয়। বুজি পালে? গতিকে সেইখিনি সময়তো তেখেতে যিখিনি মেটাৰত মাত মাতি আছিলে, সেইখিনি মেটাৰ ৰাইজো সেইখিনি সময়ত তেখেতৰ পক্ষত আছে। ইনফেক্ট এতিয়াও ৰাইজ তেখেতৰ পক্ষত আছে। কিন্তু কথাটো হ'ল, চাব, যেতিয়াহে মনিটাৰী ডিল কিবা এটা আহি যায়, যেতিয়াহে মনিটাৰী ডিলৰ কিবা এটা কথা আহে, সেই নিৰ্দিষ্ট ডিপাৰ্টমেণ্টটোৱে গালি খাবই। সেয়া লাগিলে পুলিচ নহওক, সেয়া লাগিলে টোল গেটৰ প্ৰসংগ নহওক, সেয়া লাগিলে চৰকাৰ নহওক, সেয়া লাগিলে গভ এমপ্লয়ী নহওক কেলে, আৰু সেয়া লাগিলে আৰ্টিষ্টসকল নহওক, গায়ক গায়িকা শিল্পী যি বুলি কয় আপুনি, আপোনাৰ ভাষাত যিটো প্ৰযোজ্য বুলি ভাবে সেইটোৱে আপুনি এপ্লাই কৰি ল'ব। যেতিয়া আনটিল এণ্ড আনলেছ কোনোবা এটা বিষয়ত মনিটাৰী ডিলৰ কথা নাহে, তাত প্ৰত্যেকজন মানুহৰ কোনো অসুবিধা নাথাকে। যেতিয়াই পইচাৰ কথাটো আহিব, তাতে নিৰ্দিষ্ট ডিপাৰ্টমেণ্টটোৱে গালি খাবই। এতিয়া ৰাইজৰ মতে কথাটো কি? ধৰি লওক, মই এটা কথা কৈ থওঁ আপোনাক, যিহেতুকে মই এইটো এটা বাতৰি হিচাপে প্ৰকাশ কৰিম, মই আপোনাৰ কলটো কিন্তু ৰেকৰ্ডিঙত ৰাখিছো। আপোনাৰ কিবা আপত্তি আছে নেকি বাৰু? নাই, এইটো একো নাই। কি আছে, ইমানখিনি কথা কলোৱে যেতিয়া, পিছৰ এইখিনি কথা আপুনি আগত কলে হয়তো মই আগতে ক'ব লাগিছিল, দেৰি হৈ গ'ল। তথাপিও আপোনাৰ যদি আপুনি বিচাৰে যে নালাগে, তেতিয়াহ'লে মই কলটো কাটি দিম। নাই, কওক বাৰু। ৰেকৰ্ডিঙত ৰাখিছো। তাৰপিছত আহিলে মাননিক লৈ পেলাই এটা প্ৰসংগ। কিমান দূৰ জানো এখন তালিকা ওলাইছিলে সামাজিক মাধ্যমত, তালিকাখন ভাইৰেল হৈছিলে। সেইটোৰ ক্ষেত্ৰত কিন্তু কোনেও মাত নামাতিলে যে তালিকাখন মিছা, বা আমি কোৱা নাই। আপোনাৰ মাননিৰ ক্ষেত্ৰত আপুনি কি ক'ব বাৰু? মোৰ মাননিৰ কথা তাতে কেইটকা উল্লেখ আছিলে আপুনি এবাৰ ক'ব নেকি, যদি তালিকাখন আছে আপোনাৰ হাতত? মই নকওঁ, বেয়া নাপাব, মই নকওঁ। আচ্ছা, মোৰ মাননিটোৰ কথা যদি তাতে মই যিমান দূৰ জানো, তাতে লিখিছিলে কিবা মেক্সিমাম 3 লাখ টকা লিখিছিলে, যিটো মোৰ গুৱাহাটী ৰেটটো লিখিছিলে। মই খোজো, মই কমিটিক আস্কিং কৰো 3 লাখ টকাৰ কাৰণে, সেই প্ৰগ্ৰামখন গৈ পেলাই গুৱাহাটীৰ ভিতৰত যদি অনুষ্ঠান এখন কৰা যায়, সেই প্ৰগ্ৰামখন তেতিয়া 2,70,000 টকা, 2,80,000 টকা তেনেকুৱা এটা বাজেটত গৈ পেলাই প্ৰগ্ৰামখন হয়গে, গুৱাহাটীৰ ভিতৰৰ কামৰূপ মেট্ৰ' ৰেলৰ কথা কৈছো। এনেকুৱা কিছুমান কমিটি আছে যিখন কমিটিয়ে ভৃগু কাশ্যপক যথেষ্ট মৰম কৰে। আমি ভাল পাওঁ ভৃগু কাশ্যপক, ভৃগু কাশ্যপৰ গান শুনো। মোৰ
গোটেইখিনি ৰাইজে ভৃগু যথেষ্ট মৰম কৰে, কিন্তু কিছুমান ক্ষেত্ৰত কেনেকুৱা হয় যে কমিটি এখনে আজিকালি লটাৰী পাতিব নোৱাৰে, হয় চৰকাৰৰ পৰা বাধা আছে, হয় বা অৰ্থখিনি দুই এজন সৰু সুৰা পাণ দোকানী হওক, চব্জিৰ দোকানী হওক, কিবা এটা বৰঙণি দিয়ে নিজৰ অনুষ্ঠান বুলি, তাৰ পৰাহে বিহুখন পাতে। তেনেকুৱা ক্ষেত্ৰত ভৃগু কাশ্যপক যথেষ্ট মানুহে মৰম কৰে, ভাল পায়, হয় কিন্তু মাননীৰ ক্ষেত্ৰত মানে আপোনাক মাতিব নোৱাৰা হৈ যায় যে ভৃগু কাশ্যপক 3 লাখ টকা লাগিব, 2 লাখ টকা লাগিব, কিন্তু কমিটিখনে দিব নোৱাৰে। তেনেকুৱা ক্ষেত্ৰত আপুনি কি ব্যৱস্থা ল'ব বাৰু? এতিয়া আপুনি কথাষাৰ মন কৰিব অকমান, যে মোৰ লগত মই কেৱল সেই 3 লাখ টকাটো যে খোজো, বা হয়, সেই 3 লাখ টকাটো বাৰু মোক লোকেল প্ৰগ্ৰেমত বহুতে দিবলৈ টানো পায়। নিশ্চয়। গতিকে মই কথাটো কৈছো, সেই 3 লাখ টকাৰ কিন্তু কিবা এটা পাৰ্চেন্টেজহে মোৰ তাত থাকেগে। কাৰণ মোৰ লগত 8 গৰাকী মিউজিচিয়ানছ, অসমৰ আগশাৰীৰ 8জন মিউজিচিয়ান থাকে, 4খনকে গাড়ী থাকে, চাউণ্ড চিষ্টেমৰ বাজেট থাকে, 2গৰাকী ফিমেল ছিংগাৰ থাকে, আৰু এজন আমাৰ লগত যাতে মোৰ ষ্টেজত থাকোতে যাতে মোৰ যদি পানীৰ ব্যৱস্থা প্ৰয়োজন হয়, তেতিয়া সেইখিনি কাম কৰি দিয়া আমাৰ লগত এজন বন্ধু হেল্পাৰ থাকে। এজন থাকে, ঠিক আছে, হেল্পাৰ বুলি নকওঁ, বন্ধু এজন থাকে। বন্ধু এজন। ঠিক আছে, গতিকে এই গোটেইখিনি মানুহৰ পৰিয়াল কিন্তু ডিপেণ্ড কৰে ভৃগু কাশ্যপৰ প্ৰগ্ৰামৰ ওপৰতে। নিশ্চয়কৈ, নিশ্চয়। এতিয়া আপুনি কওক, এই গোটেইখিনি মানুহক যিমান কেইজন মানুহ, মই যিমান কেইজন মানুহৰ কথা উল্লেখ কৰিলো, প্ৰত্যেকৰ ফেমিলিখন কিন্তু ভৃগু কাশ্যপৰ প্ৰগ্ৰামৰ ওপৰতে ডিপেণ্ড কৰি আছে। এতিয়া আজিৰ তাৰিখত মিঠাতেলৰ লিটাৰ হৈছে 180 টকা, হয়, 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 ৰিফাইনৰ লিটাৰ হৈছে 140 টকা। হয়। সেই জেগাত যদি এটা বছৰটো চলিবলৈ 3জনীয়া পৰিয়াল এটা কেইটকাৰ প্ৰয়োজন হয়, আপুনি নিজে এবাৰ অনুধাৱন কৰি নিশ্চয়, চাব। নিশ্চয়, হা নিশ্চয়, নিশ্চয়। গতিকে মই ভাবো, মই যিমান বছৰ গান গালো, মোৰ প্ৰথমটো গান ৰাইজে আঁকোৱালি লৈছিলে 2013 চনত, মণিমালা। অ মণিমালা, হয়। 2013 চনৰ পৰা 2025 চনলৈকে মই চাগে প্ৰথমজন গায়ক, মই চাগে যিজন গায়কৰ ৰেট এতিয়াও সেই একেই আছে, হয়, কিন্তু মানুহে বিচলিত হৈছে কৰবাত 7-8 লাখ টকা মই খোজা বুলি। আৰে মই নিজেও মানসিকভাৱে বিকাৰগ্ৰস্ত নহয় যে মই 7-8 লাখ টকা পাবলৈ যোগ্য হোৱা বুলি ভাবিবলৈ। হয়, 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 হা মই 7-8 লাখ টকা পাবলৈ যোগ্যও নহয়, মই খোজাও নাই জীৱনত কেতিয়াও, আৰু মোক নিদিয়েও। হয়, গতিকে মই 100% এটা কথাই ক'ব পাৰো, যিকেইখন অনুষ্ঠান মোৰ এতিয়ালৈকে ফাইনেল হৈছে, যেনেকে হাজোত ফাইনেল হৈছে, গোৰেশ্বৰত ফাইনেল হৈছে, মই কৈ দিছো হা, 19 তাৰিখে ৰহাত হৈছে, 20 তাৰিখে মংগলদৈত হৈছে, তেনেকে 24 তাৰিখে বাইহাটা চাৰিআলিত হৈছে, তেজপুৰত হৈছে। গতিকে সেই ঠাইডোখৰৰ যিকেইজন কমিটিৰ মেম্বাৰ, তেখেতসকলৰ যদি ফোনৰ নম্বৰটো আপোনাক লাগে, মই এতিয়াই ফোনটো ৰখাৰ পিছতে দি দিব পাৰিম। আপুনি এবাৰ ভেৰিফাইও কৰি চাব পাৰে যে ভৃগুৱে কেইটকাত গানখিনি গাইছে। চ' হয়। এই কথাটো মই সেইটো কাৰণে সেইদিনাখন মোৰ কোনো ধৰণৰ ক'বলগীয়া কথা নাছিলে, যে ঋতু কলিতা নামৰ ব্যক্তিজনে যেতিয়া কৈ আছিলে যে 5 লাখ, 10 লাখ, 12 লাখ, 15 লাখ, সেই কেটেগৰীত মই নপৰোৱেই ক'তো। 5 লাখ টকা মোক কেতিয়াবা দি পাইছে নেকি কোনোবা এখন অসমৰ কমিটি, আপুনি সোধকচোন। আপুনি প্ৰমাণ দিব পাৰিব? আপুনি অভিযোগটো উঠিছে যিহেতু, গতিকে প্ৰমাণটো যিজন মানুহে অভিযোগ দিছে, যিজন ব্যক্তি বিশেষে অভিযোগটো দিছে, তেখেতে প্ৰমাণটো উলিয়াই ল'ব লাগিব। মইতো 100% কৈছো মোৰ ফালৰ পৰা দিয়া নাই বুলি। আপুনি লোৱা নাই আজিলৈকে? আপুনি ডাঠি ক'ব পাৰিব? ডাঠি মই লিখি দিম কৈছো, আপুনি দলিল এখন আনক, মই দলিল এখনত লিখি দিম। মই ভৃগু কাশ্যপে আজিৰ তাৰিখলৈকে 2013 চনৰ পৰা 2025 চনলৈকে তেখেতে গান গালে, মই গান গালো, আজিলৈকে 5 লাখ টকা মই কোনো এখন ষ্টেজত পায়ে পোৱা নাই বুলি কৈছো আপোনাক। যদি কোনোবাই তথ্য দিব পাৰে, আপুনি মঞ্চ এৰিম বুলি ক'ব পাৰিব? নিশ্চয় ক'ব পাৰিম, দিয়ক আপুনি আনক। 5 লাখ টকা মই পায়ে পোৱা নাইতো, ডেফিনেটলি 100 কি নাই, 200। যদি কোনোবাই তথ্য সহকাৰে দিয়ে, আপুনি ক'ব নেকি যে মই মঞ্চ এৰি দিম? এতিয়া নিশ্চয় এৰি দিম, দিয়ক। আপুনি যদি আনি 5 লাখ টকা মই লোৱা বুলি কৰবাত, আৰু সেই ষ্টেজখন খালি সেই যিখন প্ৰগ্ৰামৰ এগ্ৰিমেণ্ট যদি কোনোবাই দেখুৱাব পাৰে, সেই ষ্টেজখনৰ মোক ফুটেজো লাগিব কিন্তু। হয়, হয়, সেই অকল এগ্ৰিমেণ্টখনটো আপুনিও এখন বনাই দিব পাৰে, ময়ো এখন বনাই দিব পাৰো 10 লাখ নিশ্চয়, টকা লোৱা বুলি। হয়। কিন্তু সেই প্ৰগ্ৰামখনো নিৰ্দিষ্ট সেই ডেটটোৰ ভিডিঅ' আৰু ফটো মোক দেখুৱাব লাগিব, আপুনি তেতিয়া মই মঞ্চ মঞ্চ এৰি দিব? ত্যাগ কৰি দিম। মই বিহু প্ৰগ্ৰামে নকৰো। মই যদি 5 লাখ টকা লোৱা আপুনি প্ৰুফ কৰি দিব পাৰে কৰবাত, মই কেতিয়াও নলওঁ জীৱনত। মই মানে জানো মোৰ মিউজিচিয়ানছ কেইজনৰ পৰিয়াল মোৰ ওপৰত নিৰ্ভৰশীল, মোৰ গাড়ী চলোৱা চালক বন্ধু কেইজন মোৰ ওপৰত নিৰ্ভৰশীল। নিশ্চয়, এটা পৰিয়াল চলি আছে আপোনাৰ লগত। এটা পৰিয়াল চলি আছে। চাউণ্ডৰ মানুহকেইজনে যেতিয়া মোক ফোন কৰে, দাদা এবাৰ প্ৰগ্ৰাম কেইখন হৈছে, মই কৈছো ভাই তহঁতি চিন্তা নকৰিবি, মোলে 2 টকা কমকে থাকিলেও তহঁতক মই কেতিয়াও বিমুখ নকৰো।
যোৱা বছৰ আমি 30খন প্ৰগ্ৰাম কৰিছো 30খন প্ৰগ্ৰামৰ শেষৰ প্ৰগ্ৰামখনত মই প্ৰত্যেকজন আৰ্টিষ্টক আপুনি মোৰ লগত দেৱেশ্বৰ শইকীয়া যোৱা 7টা বছৰ ধৰি সংগত কৰিছে প্ৰদীপ ডেকাই ঢোল বাদক দেৱেশ্বৰ শইকীয়া বাঁহী বাদক প্ৰদীপ ডেকা কীবৰ্ড বাদক নৱদা পাৰ্কাশ্যন নৱদা এই গোটেই বিপ্লৱ বুলি মোৰ যিজন ড্ৰামাৰ পেট বজোৱা ল'ৰা তেখেতে মোৰ লগত 14টা বছৰ ধৰি সংগত কৰি আছে নিশ্চয় আপোনাক ভাল পাইছে আপুনি তেওঁৰ যিখিনি প্ৰাপ্য মাননি আপুনি নিশ্চয় চাগে তেওঁক দিছে দিও আৰু যোনদিনাখন শেষ হয় আমাৰ অনুষ্ঠান দাদা যোনদিনা আমাৰ অনুষ্ঠান শেষ হয় আমি আৰু শেষৰ দিনাখন আমি প্ৰত্যেকে সেইদিনাখন কোনো আমাৰ ডিফাৰেঞ্চিয়েট নাথাকে তাতে অমুক তমুক কোন নাথাকে আমি প্ৰত্যেকজন মানুহে একেলগে বহো একেলগে ভাত খাওঁ আৰু অহা বছৰটোত একেলগে লগ পাম বুলি আমি ইজনে আনজনক কথা দিওঁ আৰু তেনেকেই মোৰ গ্ৰুপটো চলি আহি আছে আৰু আপুনি এতিয়াও ক'ব পাৰে আপুনি এতিয়াও মই আপোনাক 17 তাৰিখে যিখন হাজোৰ কমিটি আছে তেখেতসকলক সুধিব মই কেইটকাত এগ্ৰিমেণ্ট কৰিছো মই কৈ দিব পাৰো আপোনাক শেষত তেতিয়াহ'লে ঋতু কলিতাৰ বিপক্ষে আপুনি কিয় গ'ল বাৰু বিপক্ষে গৈছো কাৰণ তেখেতে আমাৰ গোটেই ফ্ৰেটাৰ্নিটিটোক এটা অশালীন মন্তব্য তেখেতে মদৰ নিচাত মদৰ ৰাগীত তেখেতে আগবঢ়াইছে যিটো একেবাৰে একচেপ্টেবল নহয় কোনো পধ্যে মই পক্ষপাতিত্ব নহয় ঠিক আছে বাৰু যিটো অশ্লীল শব্দ কৈছিলে সেইটোক লৈহে আপোনাৰ আপত্তি আছিল নেকি সেইটোক লৈহে আপত্তি আছে গেৰেণ্টি আছে মানে মাননীটোক লৈ পেলাই যিটো মন্তব্য তাক লৈ আপোনাৰ আপত্তি নাই মোৰ কি আপত্তি থাকিব মোৰ তাতে কনচাৰ্ণেই নহয় তেখেতে তাতে তেখেতে যদি ক'লে হয় বোলে 3 লাখ টকা লোৱা আৰ্টিষ্টেও বোলে বেছি পইচা লৈছে তেতিয়া মই লাগিলো হয় আৰে আজিৰ তাৰিখত ঋতু কলিতাৰ যোনটো জনপ্ৰিয়তা বা ঋতু কলিতাৰ যিখিনি ৰাইজৰ মাজত সমাদৃত হৈছে তেখেতেওতো গান গাই আছে তেখেত অতি সোনকালে তেখেতকো মিনিমাম 3 লাখ টকাৰ প্ৰয়োজন হ'বই মই কৈ দিছো আপুনি এইখিনি কথা ৰেকৰ্ড কৰি থওক অতি সোনকালে তেখেতক যেতিয়া ৰাইজে গান গোৱাৰ বাবে নিমন্ত্ৰণ কৰা হ'ব ঋতু কলিতাকো 3 লাখ টকাৰ প্ৰয়োজন হ'বই কাৰণ সেইখিনি খৰচ স্বাভাৱিক সেইখিনি খৰচ আপুনি কৰিবই লাগিব তেতিয়াহে আপুনি এখন ভাল অনুষ্ঠান ৰাইজক দেখুৱাব পাৰিব তেতিয়াহ'লে আপোনাক মই এটা ব্যক্তিগত প্ৰশ্ন সুধো আপুনি যদি বেয়া নাপায় কওক আপুনি যিখন মঞ্চত 3 লাখ টকা লয় মাননি আপোনাৰ ভাগত কিমান থাকে বাৰু আপুনি হিচাপ কৰি চাওক 8জন মিউজিচিয়ানছক যদি গায়ে প্ৰতি মই 10,000 টকাকেও দিবলগীয়া হয় এখন অনুষ্ঠানত আপুনি সুধিব তেখেতসকলক মই পেমেণ্ট 10,000 টকাকে কৰো নে নকৰো মই সেইটোও আপোনাক যদি নম্বৰ লাগে মই দি দিম চাউণ্ডৰ মানুহজনক দিবলগীয়া 70,000 টকা গাড়ীখন এক্সট্ৰা 80,000 70,000 1.5 লাখ টকা তাতেই গ'ল ফিমেল ছিংগাৰ দুগৰাকী থাকে তেখেতসকলক 7,000 to 8,000 কে পেমেণ্ট কৰা যায় তাতে গ'ল আপোনাৰ 1,66,000 তাৰপিছত গাড়ী কেইখনৰ ভাড়া থাকিব 4খন গাড়ী যায় 4কেইখন এখন গাড়ীত 6,000 ৰুপিজকে আপুনি ভাড়া ধৰক ইনক্লুডিং ফিউল 24,000 টকা 2 লাখ টকা দেখা দেখি গ'লেই 2 লাখ হাতত কিমানখিনি ৰয়গৈ মোৰ হাতত এখন প্ৰগ্ৰাম কৰিলে 70,000 পৰা 80,000 টকা ৰয় সঁচা কথা কৈছো সকলোকে দি লৈ সকলোকে দি মিলাই 70,000-80,000 টকা এটা থাকে সেইটোৱে কথা আমি যিমান দূৰ বুজি পালো যে ভৃগু কাশ্যপে মাননিক লৈ পেলাই কোনোদিনা বিতৰ্কত সোমাই নপৰে নাই কোনোদিন মই সেইটো চিনতে নাই তেতিয়াহ'লে আৰু মই আপোনাক এটা কথা ক'ব পাৰো যদিহে আমাৰ সমপৰ্যায়ৰ কোনোবা এজন যুৱক যুৱতীয়ে বা গায়ক গায়িকাই যদি লাগাতকে বেছি ধাৰ্য কৰিছে তেখেতসকলে চাব লাগে যাতে মানে প্ৰত্যেকেই জেগা তেখেতসকলকো ভাল পায় ন ৰাইজে তেখেতসকলে চাব লাগে যাতে বস্তুখিনি তেখেতসকলো ৰাইজৰ মাজত সোমাই যাব ৰাইজো যাতে তেখেতসকলক একচেপ্ট কৰিব পাৰে মই সেই বস্তুটো খালি ৰিকুৱেষ্টহে কৰিব পাৰিম বাকী কোনে কেনেকে ৰেট নিৰ্ধাৰণ কৰিছে সেইটো তেখেতসকলৰ একান্ত ব্যক্তিগত কথা তাতে মোৰ ক'ব লগা কথা একো নাই মোৰ ৰেট এইটো গতিকে মোক যদি কোনোবাই এফৰ্ড কৰিব পাৰে তেতিয়াহ'লে ডেফিনেটলি আই উড লাভ টু বি দেয়াৰ মই 100% ট্ৰাই কৰিম আৰু মই ৰাইজৰ মাজত থাকি ভাল পাওঁ আৰু আপুনি যদি এটা কথা চাই মই সদায় 320 দিনটোহে চাওঁ বিহুৰ 45 দিনটো মই ইমান বিশেষভাৱে নাচাওঁ কিন্তু নিশ্চয় মই এটা বছৰত যদি 365 দিন থাকে মই টাৰ্গেট কৰো যে 320 দিন কি ধৰণে মই ৰাইজৰ মাজত থাকিব পাৰো 45 দিনটো এটা সমসাময়িক আপেক্ষিক কথা এটাই ওলাল বিহু আহিল বিহু শেষ হৈ গুচি গ'ল গতিকে মই আপুনি যদি মোৰ ইনষ্টাগ্ৰামখন চাই ফেচবুকখন চাই আপুনি দেখিবলৈ পাব প্ৰত্যেকটো মাহত মই 3খন বা 4খন অনুষ্ঠান কৰো ফ্ৰেছমেন ছ'চিয়েল হওক বা বেলেগ কৰ্পৰেট শ্ব' হওক গতিকে মই সেইখিনি কথাই কৈছো যে বিহু বুলি মোৰ বেপাৰ কৰা মানসিকতা একদমেই নাই মোৰ মানসিকতা এটাই মোৰ লগত থকা মানুহখিনি যিখিনি মোৰ ওপৰত নিৰ্ভৰশীল তেখেতসকল যাতে ভালকে সমাদৃত হওক তেখেতসকলৰ পৰিয়ালটো যাতে উৎসৱ পাৰ্বণ আহিলে ভাল কাপোৰ এযোৰ ল'ব পাৰক ঈদ আহিলে যাতে ঈদখন ভালকে পাতিব পাৰক নিজৰ মানুহখিনিৰ মাজত যাতে আৰ্থিকভাৱে মই এচিকুট হ'লেও যদি সবল কৰি তেখেতসকলক দিব পাৰো মই চাগে কৰবাত সফল
মোক সেই সফলতাটোহে লাগে। আৰু এটা মই পুনৰ আপোনাক এটা কথা কৈছো, হয় যদি কোনোবাই তথ্য সহকাৰে কয় যে ভৃগু কাশ্যপে 5 লাখ টকা মাননি লৈছে, আপুনি সঁচাকে মঞ্চ এৰিবনে? মই গণেশগুৰিত এখন ষ্টেজ কৰিম, গণেশগুৰিত এখন মঞ্চ পাতিম নিজে, হয় তাতে আপুনি আহিব বা বাকী সাংবাদিক মোৰ সতীৰ্থ বন্ধুসকলো আহিব, হয় আপোনালোকৰ সতীৰ্থ বন্ধুসকলকো মাতিব, হয় আৰু সেইদিনাখন মই প্ৰেছ মিট দি পেলাই মই সেইদিনাখন আনুষ্ঠানিকভাৱে সংগীত ত্যাগ কৰিম। মই আপোনাক কৈছো, যদিহে 5 লাখ কোনোবাই টকা তথ্য লোৱা আপুনি সহকাৰে দেখুৱাব দিব পাৰে, পাৰে। তথ্য সহকাৰে আজি দিব আপুনি পাৰে। অসমবাসী ৰাইজৰ আগত আপুনি কথা দিছে আজি। আজি কথা দিছো, 5 লাখ টকা মই আজিলৈকে জীৱনত পায়ে পোৱা নাই দাদা, মোক কোনো দিয়াই নাই, মোক কোনো নেভাবে মই 5 লাখ টকা পাবৰ যোগ্য হৈছো বুলি, কোনো নেভাবেও কেতিয়াও জীৱনত। ঠিক মই আছে, চিধা কথা কৈছো আপোনাক। ঠিক আছে বাৰু, ধন্যবাদ হ'ব, জনাইছো। এইটো আপোনাৰ মই আপুনি যোনটো প্ৰত্যাহ্বান দিছে, এই প্ৰত্যাহ্বান মই একচেপ্ট কৰিছো। হয় আপুনি যদি পাৰে সেই তথ্য ফাদিল কৰক, হয়, আৰু সংগীত আৰু সেই মুহূৰ্তটোৰ পৰাই মই সংগীত এৰিবলৈ মই সাজু। ধন্যবাদ। শেষত বহাগ বিহু সমাগত, হয়, আপোনাৰ জনপ্ৰিয় গানটো ৰাইজৰ বাবে যদি দুটা কলি গাই দিয়ে আমি সুখ পালো হয়। এতিয়া আচ্ছা, আপোনাৰ ফেভৰেটটোৰ ভিতৰত এটা কোক যিটো মোৰ গাবলৈ বেছি ভাল লাগিব, যিটো অমণিমালাটোৱে মোৰ খুব ভাল লাগে। অকে ঠিক আছে, মই সেই গীতটি গাইছো। দুদলীয়া বেনিৰে তোৰ মুঠি মুঠি চুলি তাৰি, পাঠশালাৰে বাকৰি যেন ফুটফুটীয়া পুতলাটি, জোৰা মোৰ আছে যদি তোৰ লগতে, বিয়া হৈ আহিবি তই মোৰ ঘৰলে, লুটি পুতি ললুটি পুতি, মৰমৰে মোৰ টোপোলাটি, ঐ মণিমালা, অ মণিমালা, তোৰ বাবে যে মই আধা পগলা। থেংক ইউ। শেষত অসমবাসী ৰাইজক কি কব বহাগ বিহুৰ উলগ হিচাপে? অসমবাসী ৰাইজক এটা কথাই জনাম আৰু শুভেচ্ছা দিম, যাতে প্ৰত্যেকজন গায়ক গায়িকাক আপোনালোকে সমান চকুৰে চাই, প্ৰত্যেকজন গায়ক গায়িকাৰ সৃষ্টিৰ উৎসত আপোনালোক সতীৰ্থ হৈ থাকক অসমবাসী ৰাইজ, মই সেইখিনি অনুৰোধ কৰিছো। আৰু আটাইকে ৰঙৰ উৎসৱ হৈ যোৱা ৰঙৰ উৎসৱ ফাকুৱাৰ দেৰিকে হলেও শুভেচ্ছা দিছো, সেইখিনি সময়ত দিবলৈ নাপালো, আৰু ৰঙালী বিহুৰ খুব ৰঙীন হওক আপোনালোকৰ, মই তাকে কামনা কৰিছো। আপোনাক যদি কোনোবাই যোগাযোগ কৰিব বিচাৰে আপোনাৰ কন্টেক্ট নাম্বাৰটো দিব নেকি বাৰু? কণ্টেক্ট নাম্বাৰটো মোৰ এটাই দাদা, মই সেই যেতিয়াৰ পৰাই মোবাইল ফোনটো ল'বলৈ শিকিছিলো তেতিয়াৰ পৰা এটাই নাম্বাৰ আছে, 9864089710। আৰু এবাৰ কৈ দিব। 9864089710। ধন্যবাদ জনাইছো আপোনাক। থেংক ইউ।